বেহেস্তৰ বাগ বাগিচা আৰু গছ গছনি আল্লাহ পাকে সূৰা নাবাত উল্লেখ কৰিছে। ধাৰ্মিকসকলৰ কাৰণে আছে সফলতা, তেওঁলোকৰ কাৰণে বাগান আৰু আঙ্গুৰ। সমবয়সীয়া যুৱতীসকল আৰু উপচি পৰে এনেকুৱা সুৰাপূৰ্ণ পিয়লা আছে। সূৰা জাৰিয়াত উল্লেখ আছে, ধৰ্মভীৰুসকলে বাগান আৰু নিজৰাবোৰত অৱস্থান কৰিব, সিহঁতৰ প্ৰভুৱে সিহঁতক যি দিব সিহঁতে তাকেই গ্ৰহণ কৰিব। সিহঁত আগেয়ে সাধু সহ্য নাছিল। হযৰত আবু ছাঈদ খুদৰী ৰাদিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী আকৰাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমাইছে যে নিশ্চয় বেহেস্তত এটা গছ আছে যাৰ ছাঁত দ্ৰুতবেগী ঘোঁৰাৰ ওপৰত আৰোহণকাৰী অশ্বাৰোহী এজনে 100 বছৰ পৰ্যন্ত ভ্ৰমণ কৰিলেও সেই ছাঁৰ অন্ত নহ'ব। হযৰত আবু হুৰাইৰা ৰাদিয়াল্লাহু আনহুৱে কয়, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমাইছে যে বেহেস্তত যিমান গছ আছে সেইবোৰৰ গুৰি হৈছে সোণৰ। আল্লাহ পাকে সূৰা ৰহমানৰ তৃতীয় ৰুকুৰ প্ৰথম অৰ্ধাংশত দুটা বাগিচাৰ কথা বৰ্ণনা কৰিছে, যি দুটা বাগিচা আল্লাহৰ একান্ত প্ৰিয় বান্দাৰ বাবে, অৰ্থাৎ প্ৰত্যেকৰ বাবে দুটা বাগিচা। আৰু দ্বিতীয় অৰ্ধাংশত অন্য দুটা বাগিচাৰ কথা উল্লেখ কৰিছে। সাধাৰণ মুমিন বান্দাৰ বাবে ৰাখিছে সেই দুই বাগিচা, অৰ্থাৎ প্ৰত্যেকৰ বাবে দুটাকৈ বাগিচা। কিন্তু প্ৰিয়জন আৰু সাধাৰণ মুমিনৰ বাগিচাৰ মাজত পাৰ্থক্য আছে। আল্লাহৰ ঘোষণা, আৰু যদি কোনোবাই তেওঁৰ প্ৰভুৰ সন্মুখত থিয় হ'বলৈ ভয় কৰে তাৰ কাৰণে আছে দুখন বেহেস্ত। এতেকে তোমালোকে দুইজনে, জিন আৰু মানৱ, তোমালোকৰ প্ৰভুৰ কোন কোন দান অস্বীকাৰ কৰিবা, যাৰ বহু শাখা প্ৰকাশা আছে। এতেকে তোমালোক দুইজনে তোমালোকৰ প্ৰভুৰ কোন কোন দান অস্বীকাৰ কৰিবা, উভয়ৰ মাজত দুটি নিজৰা প্ৰবাহিত আছে। এতেকে তোমালোকৰ প্ৰভুৰ কোন কোন দান তোমালোক দুজনে অস্বীকাৰ কৰিবা। উভয় বেহেস্ততেই জোৰা জোৰা ফল আছে। এনে বিচনাত সিহঁত আউজি বহি, যাৰ আস্তৰ ৰেশমৰ আৰু উক্ত বাগানদ্বয় ফল নিচেই ওচৰত ওলমি থাকিব। এতেকে তোমালোকৰ প্ৰভুৰ কোন কোন দান তোমালোক দুজনে অস্বীকাৰ কৰিবা, তাৰ মাজত আছে অৱনমিত দৃষ্টিৰ তিৰোতাসকল, যিসকলক তেওঁলোকৰ আগেয়ে কোনো মানুহ নাইবা জিনে স্পৰ্শ কৰা নাই। এতেকে তোমালোকৰ প্ৰভুৰ কোন কোন দান তোমালোক দুজনে অস্বীকাৰ কৰিবা, সিহঁত যেন ৰক্তবৰ্ণ হীৰা আৰু মুকুতা। এতেকে তোমালোকৰ প্ৰভুৰ কোন কোন দান তোমালোক দুজনে অস্বীকাৰ কৰিবা, উপকাৰৰ বিনিময়ত উপকাৰৰ বাহিৰে একো নাই। এতেকে তোমালোকৰ প্ৰভুৰ কোন কোন দান তোমালোকে দুজনে অস্বীকাৰ কৰিবা। ইয়াৰ পিছত সৰ্বসাধাৰণ মুমিনৰ বাগানদ্বয়ৰ কথা বৰ্ণনা কৰি আল্লাহ পাকে কয়, আৰু এই দুখনৰ বাহিৰে আৰু দুখন বাগান আছে। এতেকে তোমালোকৰ প্ৰভুৰ কোন কোন দান তোমালোক দুজনে অস্বীকাৰ কৰিবা। দুইখন ডাঠ সেউজীয়া ৰঙৰ, যেন একেবাৰে কলা। এতেকে তোমালোকৰ প্ৰভুৰ কোন কোন দান তোমালোক দুজনে অস্বীকাৰ কৰিবা। তাৰ মাজত আছে দুটা উতলি থকা নিজৰা। এতেকে তোমালোকৰ প্ৰভুৰ কোন কোন দান তোমালোক দুজনে অস্বীকাৰ কৰিবা। তাৰ মাজত ফল খেজুৰ আৰু ডালিম আছে। এতেকে তোমালোকৰ প্ৰভুৰ কোন কোন দান তোমালোক দুজনে অস্বীকাৰ কৰিবা। এই উদ্যানবিলাকত আছে উত্তম ৰূপৱতী ৰমণীসকল। এতেকে তোমালোকৰ প্ৰভুৰ কোন কোন দান তোমালোক দুজনে অস্বীকাৰ কৰিছা। তম্বুত অৱস্থানকাৰিণী অপ্সৰাসকল, এতেকে তোমালোকৰ প্ৰভুৰ কোন কোন দান তোমালোক দুজনে অস্বীকাৰ কৰিবা। যিসকলক তেওঁলোকৰ আগেয়ে জিন নাইবা মানুহ কোনেও স্পৰ্শ কৰা নাই, এতেকে তোমালোকৰ প্ৰভুৰ কোন কোন দান তোমালোক দুজনে অস্বীকাৰ কৰিবা। সেউজীয়া গাৰু আৰু বহুমূলীয়া উৎকৃষ্ট বিচনা সিহঁতে আউজি বহিব। এতেকে তোমালোকৰ প্ৰভুৰ কোন কোন দান তোমালোক দুজনে অস্বীকাৰ কৰিবা। তোমাৰ প্ৰভুৰ নাম অতি বৰকত সম্পন্ন, তেওঁ মহান আৰু মহিমাময়।